প্ৰথমতে কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গাজৰৰ হালোৱা বনালোঁ। সেয়েহে মই ভাবিলোঁ মইনো গাজৰৰ হালোৱাটো কেনেদৰে বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। বলকচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি মই গাজৰৰ হালোৱা বনাম। তাৰ কাৰণে মই ভালদৰে গাজৰখিনি বাকলি গুচাই ধুই লৈছোঁ আৰু মই এই পিহনাখনেদি ৰুকিম, কাৰণ মানে এনেকুৱা মিহি পিহনাইদি ৰুকিলে মানে গাজৰখিনি খাবলৈ ভাল হয় আৰু গাজৰৰ হালোৱা মিহি হ'লেহে বেছি ভাল লাগে। এয়া গাজৰখিনি মই পিহনাখনেদি ভালকৈ এনেকৈ ৰুকি লৈছোঁ অলপ মিহিকৈ। এয়া গাজৰৰ হালোৱাৰ কাৰণে মই গাজৰখিনি ভালদৰে ৰুকি ল'লোঁ এই পিহনাখনেদি। মিহি মিহিকৈ ৰুকিছোঁ কাৰণ মানে গাজৰৰ হালোৱাৰ কাৰণে অলপ মিহি হ'লে খাই ভাল লাগে। তাৰ কাৰণে মই ঘিউ দিছোঁ। গাজৰৰ হালোৱা বনালে ঘিউ দিলেহে ভাল লাগে। মই ঘিউ দিছোঁ, মই 2 চামুচ দিছোঁ। তেজপাত দিছোঁ 2 কিলো। এতিয়া মই গাজৰখিনি দি দিছোঁ। গাজৰৰ হালোৱা বনালে মেইন কথাটো হৈছে গাজৰটো খুব ভালদৰে ভাজিব লাগিব। এনেকৈ চিমত দি পিনে এনেকৈ কম জুইত ভাজি থাকিব লাগিব। বেছি হাইত দিলে গাজৰটো জ্বলি যাব পাৰে, সেইটো কাৰণে অলপ কম জুইত গাজৰখিনি ভাজি থাকিব লাগিব। তেতিয়াহে গাজৰটো মানে হালোৱাটো খাবলৈ ভাল হ'ব। এয়া চাওক, মই গেছটো কমাই পিনে ভাজি আছোঁ আৰু ভজা হ'লে গাজৰৰ কালাৰটো চেঞ্জ হৈ যাব। এয়া গাজৰখিনি মই কম জুইত ভাজি আছোঁ। চাওকচোন কালাৰটো চেঞ্জ হৈ গৈছে। আৰু ইয়াতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিলোঁ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। এয়া চাওক, গাজৰখিনি প্ৰথম কেৰাহীত বহাওঁতে ইমান আছিলে, এতিয়া চাওকচোন ভাজোঁতে ভাজোঁতে একেবাৰে কমি গ'ল। কালাৰটো প্ৰায় চেঞ্জ হৈছে আৰু স্মেলটো বৰ ধুনীয়া ওলাইছে। যিহেতু ঘিউ দিছোঁ, গাজৰৰ হালোৱাত ঘিউ নিদিলে ইমান ভাল নালাগে, অলপ ঘিউ দিলেহে ভাল লাগে। মই একেবাৰে গেছটো কমাই কমাই বনাই আছোঁ। এয়া গাজৰখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে গাখীৰ দিম। গাখীৰটো আপোনালোকে গাজৰৰ পৰিমাণটো চাই দিব। মই 1 কাপ দিছোঁ, যিহেতু মোৰ আধা কেজিতকৈ অলপ বেছি আছিলে গাজৰ। গাখীৰ দিয়ে একেবাৰে চেনিটো দি নিদিব। গাখীৰ দিয়াৰ পিছত চেনি দিলে ফাটি থাকিব পাৰে, সেইকাৰণে অলপ উতলিব দিব, তাৰপিছতহে চেনিটো দিব। মই প্ৰথমতে 1 কাপ দিলোঁ আৰু আধা কাপ দিছোঁ। অকণমান গাজৰৰ পৰিমাণটো বেছি আছে যে অলপ গাখীৰটো বেছি লাগিব। এতিয়া মই হাইত দিছোঁ। এতিয়া মই ড্ৰাই ফ্ৰুটছকেইটা দি দিম। অকণমান এনেকৈ উতলাৰ পিছতহে মই চেনিটো দিম। এয়া গাখীৰ দি মই প্ৰায় 4 মিনিটমান উতলালোঁ। এতিয়া মই ইয়াতে চেনি দিম। চেনিটো আপোনালোকে নিজৰ জোখ অনুযায়ী দিব। মোৰ গাজৰৰ পৰিমাণটো অলপ বেছি, যিহেতু আধা কেজিতকৈ অলপ বেছি আছিলোঁ আৰু অলপ লাগিব ইয়াতে। আৰু অলপ দিছোঁ মই। এতিয়া এনেকৈ ঘনাই লৰাই থাকিব, গেছটো হাইত দি পিনে। এয়া গাজৰৰ হালোৱাখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এনেকুৱাতে মানে গেছটো অফ কৰি দিব লাগে, কাৰণ ইয়াতে চেনি দিয়া আছে। যদি আৰু বেছি উতলাই থাকোঁ পিছলৈ ডাঠ হৈ যাব।
যিহেতু চেনিটো ঠাণ্ডা হ'লে অকণমান ডাঠ হৈ যায়। একেবাৰে শেষত মই গেছটো অফ কৰি অকণমান ইলাচিৰ গুড়ি দিছোঁ। অকণমান লৰাই দিছোঁ, ঢাকি দিম। এয়া চাওক গাজৰৰ হালোৱাখিনি কিমান ধুনীয়া হৈছে। এয়া মই অকণমান খাই দেখাইছোঁ, কিমান ধুনীয়া হৈছে চাওকচোন। খাবলৈ খুবেই ধুনীয়া হৈছে। মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।